হেল্ল' এভৰিৱান সকলোকে নমস্কাৰ জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ। আচলতে বহুদিন ভিডিঅ' দিয়া নাছিলোঁ। আজি আকৌ এটা ভিডিঅ' লৈ আহিছোঁ আপোনালোকৰ মাজলৈ। আহকচোন চাওঁ সকলোৱে। আজি এঠাইলৈ বুলি ওলাই আহিছোঁ আবেলি পৰত। আমি গোটেই তিনিজনে, ছোৱালী, মই আৰু মানুহজন এসাঁজ খাওঁগৈ বুলি ধুনীয়াকৈ এখন ধুনীয়া ধাবালৈ গ'লোঁ। লখিমপুৰতে আছে, বাইপাছ ৰোডত। তাকে আপোনালোকৰ মাজলৈ আগবঢ়াইছোঁ এই ভিডিঅ'টো। সকলোৱে যেন শেষলৈকে চাব আৰু যিসকলে নতুনকৈ চাই আছে মোৰ চেনেলটো, এতিয়ালৈ যদি ছাবস্ক্ৰাইব কৰা নাই প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু আপোনালোকৰ যদি ভাল লাগিছে তেনেহ'লে লাইক কমেণ্ট লগতে শ্বেয়াৰ কৰি দিব। আহকচোন এতিয়া এই সুন্দৰ ভিডিঅ'টো আপোনালোকৰ মাজলৈ আগবঢ়াই দিওঁ। বহুদিন আচলতে বাহিৰত খোৱাই নাই, সেইকাৰণে ভাবিলোঁ যিহেতু গৰম বন্ধও পৰিছে, ছোৱালী ঘৰতে সোমাই আমনিও লাগিছে, সেইকাৰণে সন্ধিয়া পৰতে আমি গোটেই তিনিজন ওলাই গ'লোঁ এখন ধুনীয়া ধাবালৈ। আৰু চাওকচোন, আমি বাইপাছ পাই গ'লোহি, কাৰণ আমাৰ ধাবাকেইখন বাইপাছ ৰোডতে বেছিকৈ আছে। সেইকাৰণে আমি বাইপাছত কেইবাখনো নতুন ধুনীয়া ধাবাও খুলিলে। সেইকাৰণে বোলো আহিছোঁ, বহুদিন যোৱাও নাই, আৰু যিসকলে নাই বহুদিন যোৱাই নাই যিহেতু, সেইকাৰণে বোলো আমি গৈ আহোঁগৈ এপাক। ধুনীয়া ধাবাকেইখন খোলাৰ বাবে আমিও গ'লোঁ, আৰু সকলোৱে গৈয়ে আছে বাৰু। আমিও আজি আহিছোঁ চাবলৈ, আৰু লগতেও খাবলৈও আহিছোঁ, নহয় জানো? চাই থাকিব ভিডিঅ'টো শেষলৈকে। আমি ভাবি আছোঁ এতিয়া কোনখনত খাওঁ। আমি মানে কেইবাখনতো খালোঁ আগতে, এতিয়া আমি যোনখনত নাই খোৱা সেইখনলৈকে গুচি আহিলোঁ। এইখন হৈছে নাহৰ ধাবা। এয়া আই লাভ নাহৰ বুলি লিখিয়ে থৈছে, দেখিছে নহয় আপোনালোকে। এইখন ধাবালৈ আগতে অহাই নাই, সেইকাৰণে ভাবিলোঁ আজি যাওঁ। আহিয়ে ধুনীয়াকৈ ছোৱালীও খেলিবও পাৰিছে, চাওকচোন। তাই আহি খুবেই ভাল পাইছে মনটো, যিহেতু ইয়াত সৰু ল'ৰা ছোৱালীৰ কাৰণে খেলাৰো সুবিধা আছে। সেইকাৰণে এই ধাবাখনত তাই আহি খুবেই ভাল পাইছে। এনেকৈ খেলিব পালে সৰু ল'ৰা ছোৱালী থাকিলে আহিবলৈও ভাল লাগে, নহয় জানো? আমাৰ আকৌ মানুহজনে এৱা চাওকচোন কি খাব সেয়া মানে অৰ্ডাৰ কৰিলেগৈ। ছোৱালী একদম খেলিবলৈ যাবলৈ ততেই নাই, চাওকচোন। আৰু আমি গাড়ীও পাৰ্কিং কৰি ল'লোঁ তাতে, দেখিছে নহয়। এয়া এফালে ছোৱালীয়ে পূৰা একদম উঠিবলৈ ল'লেই নহয় এইখনত চুঁচৰিবলৈ, কাৰণ বৰষুণ দি আছিলে আগদিনাখনি। সেইকাৰণে কি বুলি কয়, এই তলত বোকাও হৈ আছে, চাওকচোন। এতিয়া তাই ধুনীয়াকৈ এইখনত পিছলিব, কাৰণ পানীও হৈ আছে। তথাপিও তাই মানে এইখন দেখি ৰ'বই নোৱাৰিলে, সেয়া চাওকচোন। আৰু সেইডোখৰতে পৰা নামি ধৰিলে, কিন্তু মই ক'লোঁ তোমাৰ পেণ্টটো তিতিব, সেই আধা তিতিলেই চাওক। তথাপিও তাই মানে খেলিব এৰা নাই। এতিয়া এইখনত আকৌ উঠিব, এবাৰ ওপৰলৈ এবাৰ তললৈ। এইখনত যে ভাল লাগে ন, সৰুতে আমি খুব কৰিছিলোঁ এনেকুৱা। তেনেহ'লে আহকচোন এই সুন্দৰ ভিডিঅ'টো আপোনালোকে মাজলৈ আগবঢ়াই দিওঁ, চাই থাকিব। এইফালে ছোৱালীয়ে জোলনা খেলিব ল'লেই, চাওকচোন কি সুন্দৰকৈ ধুনীয়াকৈ তাই জোলনা খেলি আছে। আৰু আমাৰ জিমিও আহিছে, আমি আমাৰ জিমি গাড়ীতে বহুৱাই থৈ দিছোঁ, চাওকচোন। তাই আমাক দেখি ভুকি আছে, তাইও মানে বাহিৰলৈ আহিব লাগে। মই তাই ভুকি থকা দেখি চাই আহিলোঁগৈ। এয়া চাওকচোন কিনো কৰি আছে বুলি, গাড়ীতে ধুনীয়াকৈ বহি আছে, চাওক। এয়া এইজনী কি মৰম লাগিছে, চাওকচোন। ইমান মৰম লগা, নহয় জানো? আৰু আমি ধুনীয়াকৈ তাই গাড়ীতে বহি আছে, তাই ইমান আমনি নকৰে বাৰু। আমি ধুনীয়াকৈ এতিয়া অৰ্ডাৰ কৰিলোঁ, যিহেতু ভাতেই খাম বুলি ভাবিলোঁ। আমি অলপ পাছত যেতিয়া মাতিব তেতিয়া যাম। আৰু এতিয়া ছোৱালীক খেলাই আছোঁ, তাইক খুব ভাল পাইছে। এয়া চাওকচোন কিমান ফূৰ্তি পাইছে। চাই থাকিব ভিডিঅ'টো শেষলৈকে।
খাবলৈ হৈ গ'ল আমি এতিয়া ভিতৰলৈ আহিলোঁ ইয়াতে আমি বহি খাম ধুনীয়াকৈ আৰু ভিতৰ ভাগ অলপ আপোনালোকক দেখাই দিছোঁ চাওকচোন ভিতৰখিনি ইমানেই ধুনীয়া ডেকৰেটৰখিনি সঁচাকৈ বহুত ভাল লাগিছে আৰু ইয়াতে আমি বহি ধুনীয়াকৈ খাম যিহেতু ভাত অৰ্ডাৰ কৰিছিলোঁ ভাত পোলাও তাৰপাছত লোকেল মুৰ্গী আৰু ভেজ চব্জি এখন সেনেদৰে আমি খাম পনীৰ চব্জি এনেদৰে আমি খাম আৰু খাই আৰু ঘৰলৈ যাম আৰু তেন্তে আজি ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাব বৰ বিশেষ নাই আজি ভিডিঅ'টো ক'লৈ নগ'লোঁ তাকে আজি ভিডিঅ'টো দেখাব চেষ্টা কৰিলোঁ যদি ভাল লাগিলে লাইক কমেণ্ট লগতে শ্বেয়াৰ কৰি দিব নতুন এটা ভিডিঅ'ৰ সৈতে পুনৰ লগ পাম আজিলৈ আহিছোঁ ভিডিঅ'টো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ বাই বাই